হে ফ্ৰেণ্ডছ, মই আজি লৈ আহিছোঁ আপোনালোকৰ ওচৰত স্কিন কেয়াৰ ভিডিঅ'। তো অলপ গৰম পৰিয়ে গ'ল যিহেতু, আৰু গৰমৰ দিনত যদি আপোনালোকে স্কিনটো কেয়াৰ কৰে তো বহুত ধুনীয়া হৈ যায়। কাৰণ গৰমৰ দিনত ছালটো বহুত ভাল হয়, বহুত ধুনীয়া হয় ঠাণ্ডাৰ দিনতকৈ। ঠাণ্ডাৰ দিনত স্কিনটো কলা পৰি যায় আৰু ড্ৰাই হৈ যায়। তো গৰমৰ দিনত স্কিনটো বহুত ধুনীয়া হয়। যদি তাৰ ওপৰত আপোনালোকে অলপ স্কিন কেয়াৰ কৰে তেনেহ'লে আকৌ চাব আৰু ধুনীয়া হৈ যাব। তো মই লৈছোঁ এটা ক্লিনজিং মিল্ক। আপোনালোকৰ ওচৰত যদি থাকে যিকোনো ক্লিনজিং মিল্ক দি এনেকৈ ঘঁহি একেবাৰে স্কিনটো চিকচিকা কৰি পেলাব। এনেকৈ ঘঁহোতে চাব স্কিনটো বহুত ধুনীয়া হৈ যায়। আৰু স্কিনত অলপ মাছাজো কৰিব লাগে। তো মাছাজ যদি নাথাকে, মাছাজ পেক যদি নাথাকে তেনেহ'লে এনেকৈ ক্লিনজিং দি ভালকৈ মাছাজ কৰি ক্লিন কৰি ল'ব স্কিনখন। আৰু যদি ক্লিনজিং নাথাকে তেনেহ'লে ফেচ ৱাছ দি স্কিনটো ক্লিন কৰি লৈ আহিব। তাৰপিছত এনেকুৱা এটা কটন বাল্ব লৈ স্কিনটো ভালকৈ পৰিষ্কাৰ কৰি ল'ব। তাৰপিছত মই যে ফেচ পেকটো বনাম সেইটো বনাম। তো সেইটো কি দি বনাম সেইখিনিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো স্কিনটো পৰিষ্কাৰ কৰা তাৰপিছত এতিয়া বনাম ফেচ পেকটো। তাৰপিছত লৈ ল'লোঁ গোলাপ জল, হানি আৰু বেচন। এই তিনিটা বস্তু দি আজিৰ ফেচ পেকটো বনাম। আৰু ইমান ভাল কাম কৰে ফেচ পেকটো আপোনালোকে। তো বেচন স্কিনৰ পক্ষত বহুত ভাল কাম কৰে। তো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকক। পিছফালে চাব পাছত চাব মোৰ স্কিনটো ইমান ধুনীয়া হৈ যায়। আপোনালোকে চালেহে গম পাব যে বেচন, হানি আৰু গোলাপ জল দি স্কিন কেনেকৈ ইমান ধুনীয়া কৰিব পৰা যায়। তো ভিডিঅ'খন স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকক। তো মোৰ ফেচ পেকটো বনোৱা হৈ গ'ল। এতিয়া স্কিনত লগোৱাৰ পালা। তো স্কিনত লগোৱাৰ সময়ত চাব মুখত লাগি যায় এনেকুৱাকৈ। আৰু ইমান বেয়া লাগে যেতিয়া স্কিনৰ পৰা মুখত লাগি যায়। তো আৰু কি কৰা, তো স্কিনত এনেকৈ লাহে ঘঁহি স্কিন ফেচ পেকটো লগাই ল'ব। আৰু মই আজি অন কেমেৰা আপোনালোকক দেখুৱাই দিম বেচন দি স্কিন কেনেকৈ ইমান ধুনীয়া কৰিব পৰা যায়। তো আপোনালোকে চাই থাকক মেজিকটো। পিছত চাব আপোনালোকে মোৰ স্কিনটো ইমান ধুনীয়া হৈ গৈছে, মই ভাবিব পৰা নাই যে বেচন দি যে ইমান ধুনীয়া হৈ যায় স্কিন। মই আগতো বেচন ব্যৱহাৰ কৰিছিলোঁ, কিন্তু এনেকৈ কৰা নাছিলোঁ। চিম্পুলভাৱে গোলাপ জল, হানি দি আৰু বেচন দি এই তিনিটা উপকৰণ দি স্কিনটো ইমান ধুনীয়া হ'ব পাৰে। তো মই এতিয়া ৱেইট কৰিম শুকাবৰ কাৰণে। আপোনালোকে চাই থাকক। তো 20 মিনিটমান শুকাবলৈ দিব আপোনালোকেও লগাই যদি। আৰু আপোনালোকে এই ফেচ পেকটো ঘৰত নিশ্চয় ট্ৰাই কৰিব এই গৰমৰ দিনত। আৰু ট্ৰাই কৰাৰ পিছত মোক কমেণ্ট কৰি জনাব যে আপোনালোকে কেনেকুৱা পাইছে। কিন্তু মই বহুত ভাল পাইছোঁ, বহুত ফেচ পেক ট্ৰাই কৰিছোঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ কিছুমান। আৰু মই নিজেও লগাওঁ, সেইবিলাক কিছুমান আপোনালোকৰ লগত শ্বেয়াৰ কৰা হয়, কিছুমান নহয়। তো মোৰ ফেচ পেকটো শুকান টান ধৰি গৈছে, এনেকৈ শুকান হৈয়ে গৈছে প্ৰায়। তো এতিয়া ধুই আহিলোঁ। আৰু আপোনালোকে চাওক মোৰ মুখখন মেজিকৰ নিচিনা। মই কৈছিলোঁ নহয় যে মোৰ স্কিনটো চাই আপোনালোকে কমেণ্টত জনাব যে কেনেকুৱা কাম কৰিলে মোৰ এই ফেচ পেকটো। আৰু আপোনালোকেও যদি ট্ৰাই কৰিব চায় তেনেহ'লে আজিয়ে ট্ৰাই কৰি চাব আৰু মোক কমেণ্টত জনাই দিব। ইমান ভাল কাম কৰিছে বেচনটো মোৰ স্কিনত। তো ফ্ৰেণ্ডছ, আজিৰ কাৰণে বাই, আল্লাহ হাফিজ।